লৈকে পুৰা ৰেপ মাৰি আহিছে অলপমান হা গাইছ তো ৰেপ মাৰি দিয়াতে মোক কৈছে মায়েহনো কৈছে আৰু যে এই যাতে ৰাস্তাত ভাল নকয় দে তোমাক বোলে মানুহ গাইছ মিষ্টাৰ কংকন দেৱীৰ অৱস্থা চাব পাৰে এদিনকে নুমি গিছিল খালৰ ফালে ভৰিত বেক লাগি আহিছে চেয়াৰত মানে এই ধন আহিছিল মাত্ৰ আহি বহি পুৰা মানে কি হৈ গ'ল দেখাই আছো ও সৰি এইখন ড্ৰাগন আছে বাহ এডালৰ পৰা এডাল তামোল বেছি কি কৰিবি মই এতিয়া উঠছো তো বিয়া পাতিম বিয়াখন দিবি নেকি চাওক গাইছ আমাৰ ফেমিলিত নতুন মেম্বাৰ আহি গৈছে ইয়াৰ নামটো কিবা দিবা লাগছিল গাইছ কমেণ্টত সাজেষ্ট কৰি দিবচোন গাইছ এই গাইছ জয়া অসম তো কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে এটা নৰ্মেল ব্লগ আজি ষ্টাৰ্ট কৰিম বুলি ভাবিছো তো খুৰা এজনে মানে গাখীৰ দিবলৈ আহি আছে তো ঘৰত যাই কিনে এতিয়া গাখীৰ চাহ খাই লৈ আৰু ভাত মানে চাহ খাম আৰু এনেকা হৈ গ'ল গাইছ এতিয়া কি মৰ্ণিঙত গাখীৰ চাখীৰ লৈ ল'লোঁ আৰু এতিয়া যাই আছোঁ ঘৰলৈকে ঘৰত যাই কিনে ভাত পানী খাই কিনে এক জেগাত ওলাই আছোঁ তো ভিডিঅ'টো একদম আজি সম্পূৰ্ণকৈ চাব আৰু এটা ধামাকা ব্লগ ফালাফালি ব্লগ হ'বলৈ গৈ আছে আজি ভিডিঅ'টো ধন আহি আছে অলপমান পিছত আমাৰ ঘৰত তো ধনৰ অৰিজিনেল নামটো হৈছে সুজল কিন্তু মই আৰু মৰমতে তাক ধন বুলি মাতোঁ এতিয়া আহি পাই গ'লোঁ ঘৰ আনলো 10 লিটাৰ তামোলৰ অৱস্থা কেনে হৈছে হেলি তামোল চামোল এয়া তামোল এয়া তামোলখিনি আজি মানে চেল কৰি দিব ইয়াতে কিছুমান দাদা আহিছে তো দাদাহঁতে বাঢ়ি আছে দেখাই আছোঁ ৰ'ব ভাই তামোলেই বাঢ়ি আছে সিদিনাখনতে এডাল গাছ ভাঙিল আজি মানে এইবাৰ এনেই যাব না পিছলৈকে তো এইটো আৰু সোনকালে অলপ বিক্ৰী কৰি দিলে ভাল আৰু এনেকা দিয়ক দে এতিয়া আৰু গাইছ তামোলখিনি বেছি আৰু অলপমান বিয়াখনে পাতো নেকি গাইছ তামোল চামোল বিক্ৰী কৰি বাহ এডালৰ পৰা এডাল বেছি দিন নাই আৰু টক টপকাই দিম বেছি দিন নাই ভাগা লাগছে নেকি তামোল চামোল বেছি কি কৰিবি মই এতিয়াহে উঠছো বিয়া পাতিম বিয়াখন দিবি নেকি তাৰমানে এইবাৰ সঁচাই মানে বিয়া দিব মোক বিয়া দিব নহয় বিয়া কৰাই দিব মিঠালি দি আছো দে তামোল চামোল বেচিছে তামোলখিনি বেছি হলে মোক বিয়া পাতি দিব এইবাৰ না গাইছ দৌৰি আছো ৰ'ব আমাৰ ঘৰত বোলে গাইছ নতুন আলহী আহিছে তাকে চাব যাওঁ গাইছ তো আমাৰ নতুন আলহীক দেখাই আছো ৰ'ব এক ছেকেণ্ড ৰ'ব গাইছ চাওক গাইছ আমাৰ ফেমিলিত নতুন মেম্বাৰ আহি গৈছে ইয়াৰ নামটো কিবা দিবা লাগছিল গাইছ কমেণ্টত সাজেষ্ট কৰি দিবচোন গাইছ কিবা এটা নাম ইয়াৰ এটা নাম দি দিব লাগিব গাইছ ওহো গাইছ চাওক না কি ধুনীয়া মৰম লগা গাইছ welcome to our family guys welcome to our family bro welcome চলো এটা কি নাম দিবি यार কিবা এটা নাম দিবি না মুখখান দেখাইছো কালি এখন দে হেল্ল' গাইছ এইখন চেয়াৰত মানে এই ধন আহিছিল মাত্ৰ আহি বহি পুৰা মানে কি হৈ গ'ল দেখাই আছো ও সৰি ধন ধৰি দিম এমাৰটো আনবক্সিং এই মালডাল পুৰা বলে
তাই মানে খাই আহিছিলি কি আজি মাল তাত দেখা দেখোই নাই কিন্তু বহি ভাঙি গেল আৰু কি হব তো এয়া অৱস্থা বৰ্তমান চেয়াৰখনৰ মোৰ এয়া এইটো মানে কি স্কেট বনাব পৰা হৈছে এইবাৰ নেকি স্কেট বনাই দিম নেকি তো গাইজ বেছি একো নকওঁ দে এতিয়া আমি অলপমান পিছতে এইবাৰ ওলাই যাম বাহিৰত চ' আহি পালি ধন মানে ইয়াৰ একচুৱেল নামটো ধন নহয় সুজল হয় তো মানে মৰমতে আমাৰ সৰু ভাইটি হয় না চ' আৰু ধন বুলি মাতো আৰু চ' ধন পৰিচয়টো দিচোন তোৰ তো নাই বাৰু একো নাই অলপ পিছতে এইবাৰ আমি ওলাই যাম ড্ৰেগন আছে লগত দেখাই দিওঁ আৰু এইখন ড্ৰেগন আছে তারটো হচ্ছিল নাই না বাচ্চা আইছান ঠিকে আছে বাৰু তো এতিয়া অলপমান পিছতে আৰু ওলাই যাম এতিয়া মানে ই ঘৰত অহাৰ আগতে পুৰা ৰেপ মাৰি আহিছে অলপ মানুহ গাইছ তো ৰেপ মাৰি দিয়াতে মোক কৈছে মায়েহনো কৈছে আৰু যে এই যাতে ৰাস্তাত ভাল নকয় দে তোমাক বোলে মানুহে বোলে নিজে ভাল বুলি হবা কিন্তু ভাল বুলি নকয় দে জানো আমিও গাইছ ভাল বুলি নকয় কিন্তু আৰু মানে ইয়াৰ অলপ অলপ মন যায় না দিবা কাৰণে দিয়ে আৰু অলপ একো নহয় দে এইটো ময়ো বেয়া নাপাওঁ দে ইমান ভালে লাগে কিন্তু সেই আৰু তো ঘৰৰ পৰা এতিয়া ওলাই দিলোঁ আৰু সন্ধিয়াই হ'ব লগা হৈ গৈছে তো এতিয়া আৰু অলপমান আগত যাই কিনে মানিকপুৰ ছাইডত বোলে বিহুও আছে চ' বিহু চাবৰ কাৰণে অলপমান যাম ওলাই আগত তো প্ৰথমতে অলপমান গাড়ীখন ফালি লওঁ তাৰপিছত যাই আছোঁ বিহু তুলি লৈ তো চাই থাকক এতিয়া আহি পাই গ'লোহি দহলাপাৰা তো দহলাপাৰাৰ পৰা অলপমান আগত মানে যাই কিনে তো এটা লগৰ ল'ৰা আছে তো তাক মানে ফোন কৰিলোঁ চ' তাই বোলে দোকানতে আছে তো তাৰলৈকে একপাক যাওঁ আৰু এই কালেকশ্যন দোকানত ইফালে কবি জয়া আহি গৈছিলোঁ ভাতিজাহঁতৰতে ভাতিজা কি কবি এইখন দোকান এখন কোনোবা যদি কিবা খাব খোজে ঘৰত কেইটকা ডিছকাউণ্ট দিবি ক 5 টকা ডিছকাউণ্ট দিবি না তই কি নাম আছিল বোলে দা 350 ৰাইডাৰ হাণ্টাৰ চলাই ইনষ্টাত আছে তো ইয়াকো সকলোৱে ফ'ল' কৰি দিয়ক লিংকটো ডিছক্ৰিপশ্যনত দি দিম যদি মনত থাকে মোৰ তো বৰ্তমান আৰু কামত আছে তো দেৰি নকৰোঁ আমিও আৰু কি আছিল যা কালেকশ্যন উঠিল দেখোন
গাইস মিস্টার কংকন দেৱীৰ অৱস্থা চাব পাৰে এদিনকে নুমি গৈছিল খালৰ ফালে ভৰিত পেক লাগি আহিছে আৰু গাড়ী নমাবা ভিতৰতে হেৰি কি কম আৰু ইয়াৰ আৰু চাগে জুচ খাই আছে তাকো জুচটো দুইবাৰ কুল কৰি গৈছে একবাৰ দেখা দিছোন মাছ মাৰিব আহিছে বিহু যাবা নহয় চাওক গাইছ চেণ্ডেলৰ অৱস্থা এই ৰাস্তাটোৰ ফালে ইফালেদি ওলাই গৈছিলোঁ এইটো মানে পথাৰত যোৱা ৰাস্তা গাড়ীখন নুমাব হৈছিলোঁ গাড়ী নুমালিতো আৰু বেয়া অৱস্থা লৈ দে আৰু জিন্দগী লল ফাইনেলি গাইজ তো একদম বেক টু হোম এতিয়া ঘৰ আহি পাই গ'লোঁ তো মানে কি ভিডিঅ'টো বনোৱা প্লেন আছিল ভালকৈ বিহু দেখাম বুলি ভাবিছিলোঁ পিছত নাই গাটো অলপমান মানে একদমেই বেয়া লাগিল চ' চাওক বৰ্তমানে কি পিন্ধি আছোঁ তো এই গৰমতো মানে এনেকুৱা পিন্ধি থাকিব লগা হৈছে চ' তো অহা মানে কি নেক্সট যিগিলা ভ্লগ আহিব চ' বহুত ভাল কৰিব চেষ্টা কৰিম আৰু ভাল কণ্টেণ্ট দিবৰ কাৰণে চেষ্টা কৰি যাম তো প্লিজ কিবা যদি ফুল চুল দেখা পায় তো কমেণ্টত জনাব একজন দাদাই মানে কমেণ্ট কৰিছিল যে ভাইটি ভিডিঅ'বিলাক বহুত দীঘল হৈ আছে তো থেংক ইউ দাদা ভিডিঅ'টোৰ যোগেদিয়ে থেংক ইউ ক'ব বিচাৰোঁ আৰু এনেকুৱা ফুল চুল দেখা পালে তো প্লিজ গাইজ আপোনালোকে কমেণ্টত জনাব তো আজিৰ কাৰণে ভিডিঅ'টো আৰু ইমানেই আছিল বেছি দীঘলীয়া নকৰোঁ যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পাই আছোঁ লাভ ইউ অল